হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল কৰ্ণ ব্লগছ। তো দুৰ্গা পূজাটো চলি আছে, কিন্তু মই ভিডিঅ' বনাব পৰা নাই, কাৰণ গমেই হৈছে দোকান দিছোঁ, দোকানত বহুত ব্যস্ত হৈ থাকিব লাগে আৰু মানে কাম চাম কৰি আছোঁ না, সেইকাৰণে ভিডিঅ'বিলাক বনাব পৰা নাই। তো যোৱাকালি গায়িকাজনে গীত গাইছিল, তো ৰাতি বহুত, তো সেইকাৰণে মই মানে মানুহ কম হোৱাৰ পাছত মই গৈছিলোঁ। তো চাওঁ, মজা গীত গাইছিল। बोलो दुर्गा मैया की ओम जय अम्बे राजा का पैदा लड़कियां जो यहाँ पे बैठे हैं थोड़ा गाएंगे मेरे साथ, गाना चाहेंगे आप लोग? हाँ? वो लड़का आप लोगों की गाड़ी भी आएगी अभी। वो लड़का जब आती है तब दिल ये बोलता है और लड़की देखी मुँह से क्या भी म्यूजिशियन ज़्यादा लोग जो है মজা মজা গীত গাইছিল। আমি আৰু শুনি আছোঁ, দিয়ক চাবাত নাপালে। তো আৰু বৰ্তমান গৈ আছোঁ দোকান। তো গাইজ, দোকান আহি পিনে আৰু কামত ধৰিব লগা হ'লে আৰু ৰেষ্ট নাই, আৰু মানে বাহিৰতো ওলাই যাব সেনেকুৱাই। এইবিলাক চব নিকব লাগিব, এতিয়া খাব লাগিব আৰু বেলাভাতিলৈকে এইবিলাক পূৰা তৈয়াৰ কৰিব লাগিব, আৰু বেলাভাতি মানুহৰ ভিৰ। তো কেনেকৈ দেখুৱাম চাওঁ। তো অকণমান কালি এনেকৈ গৈছিলোঁ, মানে মানুহ কমতে। তো এইফালে পূৰা ঠাণ্ডা প্লেচটো আছে, আৰু এইফালে বস্তু, আৰু এইবিলাক ৰাতি থকা হৈছে এতিয়া। তো মই থকা নাই, মই ঘৰতে আছিলোঁ। তো আজি মই মানে তাকো আগতে মই আছিলোঁ, তো যোৱাকালি মই নাছিলোঁ, সেইবাবে সিহঁতে আছিল। তো এতিয়া আলুকেইটা নিকেলং ৰ'ব, এইবিলাক কাম আছে, ইমান কাম চেঞ্জ কৰিব আছে। আপোনালোকে কিছুমানেতো ভালকৈ ধুনীয়াকৈ বুজাই চাই আছে, আৰু যিসকলে দোকান দিছে আমাৰ নিচিনাকৈ এনেদৰে কাম কৰি আছে পূজাৰ সময়তো। তো গাইছ, আলু চালু কাটাৰ পিছত এতিয়া পিঁয়াজ কাটি আছোঁ। তো এইকেইটা পিঁয়াজ কাটোতে মোৰ মানে অৱস্থা বেয়া হৈ গৈছে, চকুৰ পানী বহুত বেয়া হয়। চকুৰ পানী হ'লে মানে চকুৰ পানী পূৰা হ'লে যদি বিয়াত কোনোবাই কইনা নাকান্দে, তেনেহ'লে আপোনালোকে পিঁয়াজ কাটি দিব, আগত কান্দি দিব, কোনো কথা নাই। 10টামান পিঁয়াজ কাটি দিলে কান্দি দিব আৰু বুঢ়া চকুৰ পানী বেয়াকৈ ওলাইছে। কালিও কাটছোঁ, কিন্তু আজি অলপ বেছি যিটো আজি পিঁয়াজ কটা অলপ বেলেগ আহিছে। পিঁয়াজ আছে তাতে, এই মাখা চব কাটব লাগিব, এতিয়া ইয়াত থ'ব লাগিব। তাৰপিছত আৰু ম'মৰ কাৰণে পিচ পিচকৈ কাট, বহুত কাম আছে দিয়ক।
আৰু এইবিলাক মমৰ কাৰণে মাংস কাটি থকা হৈছে আৰু ইয়াত পিঁয়াজ কাটি আছে যিটো মই বাকালি কৈছিলোঁ অলপ আগতে তো ইয়াৰ পৰা আৰু আমাৰ দাদাই আহিছে জিতুল দায়ো আহিছে জিতুল দা আৰু এই এনেকুৱা অৱস্থা হৈ গৈছে মানুহ মানে ভিতৰত সোমোৱা মানুহ আছিল দাদাই গা ধুব গৈছিল সেইকাৰণে মই ভিতৰত সোমাইছিলোঁ আৰু 2-এজন মানুহ আহিছিল সেইকাৰণে কৈখনমান বোলে ৰুটি পুৰি দিব লাগে সেইকাৰণে পুৰি দিলোঁ আৰু বোলা যেতিয়া পূৰা একদম আৰু মানে চাওমিন ভাজি আছে সি আৰু গৌৰাংগই পূৰা বিলে দি আছে তো এনেকৈ আৰু পূৰা চলাই দিছোঁ আৰু কিবাকে लगा हुआ जो लिखता हर बात पे मिलूंगा मैं मरा हुआ नशेड़ियों के साथ में उस रात में मौजूद था जो तेरा है वजूद